নমস্কাৰ সকলোকে এটা সুন্দৰ দিনলৈ আপোনালোক সকলোকে আদৰিছোঁ। আজি আমাৰ বাবে এটা বিশেষ দিন। আজি আমাৰ দ্বিতীয়টো বিবাহ বাৰ্ষিকী। সেই উপলক্ষে আজি আমি টিহুত অৱস্থিত এই শিৱ মন্দিৰটোলৈ আহিছোঁ। শিৱ মন্দিৰটোৰ সমগ্ৰ পৰিৱেশ আপোনালোকক দেখাব খুজিছোঁ। আমি ধূপ চাকি জ্বলাই সেৱা ভাগ আগবঢ়ালোঁ। গেটত সোমাই এনেকৈ এডাল ডাঙৰ গছ পোৱা যায়। গছডাল খুব ভালকৈ ৰাখিছে আৰু ইয়াৰ গুৰিত কোনো ধৰণৰ ধূপ চাকি জ্বলাই ইয়াৰ পৰিৱেশটো লেতেৰা কৰা নাই। এনেকৈ চাফ চিকুণকৈ ৰাখিছে আৰু এইখিনিতে এইফালে এখন শিৱৰ ফটো আছে আৰু ইয়াত শিৱলিংগ আছে, তাতো ধূপ চাকি জ্বলোৱা হয়। আৰু এইফালে শিৱলিংগ আছে, ইয়াত ত্ৰিশূল দিয়া হয়। শিৱলিংগত গাখীৰ ঢালি ফুল বেলপাত দি পেলাই সেৱা আগবঢ়োৱা হয়। পৰিৱেশটো খুব ধুনীয়া, শান্ত পৰিৱেশ আৰু চাফ চিকুণকৈ ৰাখে ইয়াত। এনেকৈ মূল মন্দিৰটোত সোমায়ে ঘণ্টাধ্বনি, ডাঙৰ ডাঙৰ ঘণ্টাধ্বনিবোৰ আছে। আৰু এনেকৈ শিৱৰ মূৰ্তিটো যেতিয়া দেখে আপোনাৰ মন প্ৰাণ ভৰি পৰিব, ভগৱানলৈ মূৰ দোৱাই যাব। ইমান ধুনীয়া শিৱৰ মূৰ্তিটো, ডাঙৰ মূৰ্তি হয়। আৰু এইফালে শিৱ আৰু পাৰ্বতীৰ ফটো আছে। আৰু এইটো হ'ল যোৱা বছৰৰ শিৱৰাত্ৰিৰ মূৰ্তিটো। এইটো এনেকৈ বাহিৰত থৈ দিয়ে আৰু নতুন মূৰ্তিটো ভিতৰত থৈ দিয়ে। আৰু ইয়াৰে পিছফালে এনেকৈ শিৱ আৰু পাৰ্বতীক এখন পাহাৰত সজোৱা আছে আৰু ইয়াতে শিৱলিংগও আছে। ইয়াতো ধূপ চাকি জ্বলাই সেৱা আগবঢ়োৱা হয়। এইফালে শিৱৰ এখন ফটো আছে ইয়াতে। আৰু এইফালে আহি ইয়াতে গণেশক সেৱা আগবঢ়োৱা হয়। গণেশত তাত ধূপ চাকি জ্বলাই মানুহে সেৱা কৰে। আৰু ইয়াত বিশেষকৈ শাওণ মাহত অগণন ভক্তৰ সমাৱেশ ঘটে। প্ৰত্যেকটো সোমবাৰে ইয়াত ঢেৰ মানুহ হয়, অসংখ্য মানুহ হয় ইয়াত। পৰিৱেশটো চাওক ইমান ধুনীয়া। আমিও ধূপ চাকি জ্বলাই ইয়াত সেৱা আগবঢ়ালোঁ। আৰু আমাৰ মা জগন্নাথলৈ গৈছে, মাৰ নামতো চাকি ধূপ জ্বলালোঁ, যাতে মায়ে ভালদৰে ঘৰলৈ ঘূৰি আহিব পাৰে, ক'তো একো নোহোৱাকৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। আৰু আমাৰো যাতে দিনবোৰ ভালে ভালে যায়, সেয়ে সেৱা আগবঢ়াই আমি মন্দিৰৰ পৰা এনেকৈ গুচি আহিলোঁ। এতিয়া এইবাৰ আমি অন্য এঠাইলৈ যাম। আজি পৰিৱেশটো খুব বতৰটো গোমা, ডাৱৰীয়া হৈ আছে, বৰষুণ দিব চাগে। এতিয়া আমি আহিলোঁ কলিবাৰী থান জালিঘাটালৈ, য'ত আছে এছিয়াৰ দ্বিতীয় বৃহত্তম গছডাল, এইডাল। তালৈকে আহিলোঁ আমি, এনেই আহিলোঁ ফুৰিবলৈ। এইডাল গছ, এইডাল বাৰু এই যে বগা চুন্দিয়া আছে, এইডাল বেলেগ গছ। বাকী ভিতৰত এডাল গছে ইমান ঠাই বগাইছে, দেখিলে আচৰিত লাগে। ইমান বেছি ঠাইত এডাল গছে আছে। আৰু গছডাল শিপা পৰি পৰি পেলাই এনেকৈ গছৰ সৃষ্টি হৈছে। শিপাবোৰ পৰি যায়, আকৌ গছ হৈ উঠে। আচৰিত লাগিছে গছডাল দেখি, ইমান ডাঙৰ গছ এডাল। আৰু ইয়াত চাগে ডাঙৰকৈ শিৱৰাত্ৰি হৈছিল, ইয়াতে এনেকৈ বনাইছিল, এইবিলাক শৰাই বনাইছিলে, এইখিনি ধুনীয়া কৰিছিলে চাগে, ফটো উঠিবলৈ বনাইছিলে এইখিনি ধুনীয়াকৈ। গছডাল সঁচাকৈ চাবলগীয়া। এডাল শিপাৰ পৰা যে আকৌ এডাল ডাঙৰ গছৰ সৃষ্টি হয়, সেইটো আচলতে চাবলগীয়া। এনেকৈ গছডাল বাঢ়ি বাঢ়ি গৈ আছে। আৰু ইয়াৰ মানুহৰ মুখে শুনিছোঁ, মন্দিৰত থকা মানুহৰ মুখত শুনিছোঁ, মন্দিৰ যিয়ে চোৱা চিতা কৰে, তেওঁ কৈছে গছডালৰ বয়স হেনো 300 বছৰৰ অধিক হ'ল। আচলতে এইডাল চাবলগীয়া গছ, ইমান ডাঙৰ গছডাল। এনেকৈ আৰু হয়তো 4-5 বছৰ পিছত আকৌ ডাঙৰ ডাঙৰ গছেই হ'ব ইয়াত, এই ঠাইখিনিত।
ইমানখিনি ঠাই আগুৰি আছে এডাল গছে, বহুখিনি ঠাই আগুৰি লৈছে। আৰু এনেকৈ আমি দিনটোৰ সকলোবোৰ সামৰি এনেকৈ আমি ঘৰমুৱা হ'লোঁ, ঘৰলৈ আহিলোঁ। গতিকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আমাৰ দিনবোৰ ভাল